বঙাইগাঁও যাব ওলালোঁ ৰ চুপাচুপি মুভিখন চাব আজিহে তো লেটছ গো গাইজ হেল্ল' গাইজ ৱেলকাম টু মাই ব্লগ তো আজিৰ ব্লগটো কৈ আছোঁ এতিয়া এই চাপাগুৰি পালোৱে মানে চিনেমা হল পামেই আৰু ইউনিভাৰ্চেল চিনেমা হল তো চাই থাকক গাইজ আজিৰ ব্লগটো চুপাচুপি মুভিখন চাব গৈ আছোঁ মানে তো চাই থাকক গাইজ এয়া চাপাগুৰি পালোঁ এইখন চাপাগুৰি ফ্লাইঅভাৰখন তো এতিয়া এই পাই গ'লোঁ চাপাগুৰি এইটো ইফালে লেফ্ট ছাইডত বঙাইগাঁও ছাইডত গৈ আছোঁ মানে আৰু তো পালোঁৱেই আৰু এইখন ইউনিভাৰ্চেল চিনেমা হল আহি পাই গ'লোঁ গাইজ চিনেমা হলত ইউনিভাৰ্চেল চিনেমা হল তো আহি পাই গ'লোঁ এয়া বাইকখন এইটো পাৰ্কিঙত থ'ব লাগিব এতিয়া পাৰ্কিঙত থৈ দিলোঁ তো এয়া আহি পালোঁ এই পোষ্টাৰ টিকেট কাউণ্টাৰ আহি পালোঁ তো গাইজ আহি পালোঁ চিনেমা হল এতিয়া এই লিফ্টৰে যাব লাগিব তো লিফ্টত উঠিলোঁ এয়া 4 নম্বৰ ফ্ল'ৰত মানে 4 নম্বৰত যাব লাগিব লিফ্টেৰে তো এয়া লিফ্টত গৈ আছোঁ আমি দুইজনে আহিছোঁ এয়া দীপাংকা মানে দীপাং দাদা আৰু মই দুইজনে আৰু তো এয়া 4 নম্বৰ আহি পাই গ'লোঁ 4 নম্বৰত আহি পালোঁ তো এয়া আহি পালোঁ এইটো গেটত অকণমান টাইম ৰখিব দিলে মানে সোমাব দিয়া নাই টাইমটো হোৱা নাই মানে তো এইটো 10 মিনিটমান ৰখিলোঁ 10 মিনিটমান ৰখি আছোঁ এতিয়া সোমাব দিলে সোমালোঁ মানে আৰু এইটো সোমালোঁ নাই বেছি মানুহ নাই মানে ভালেকেইদিন হ'ল না 2 সপ্তাহ হৈ গ'ল তো মানুহ ইমান ভিৰ নাই এতিয়া তো ফটো উঠিলোঁ আৰু তো গাইজ মানুহ নাই ইমান মানে ভিৰ নাই আৰু হাউচফুল নহয় মানে হ'লেই না বহুত দিন লগালে এতিয়া আজিহে আহিলোঁ আমিও 2 সপ্তাহ পাৰে হৈ গ'ল তো মানুহ ইমান নাই আধা হ'ব আৰু গাইজ মই বহি আছোঁ এই যে বন্ধু একজন আহি গ'ল জিবেছ বন্ধু আহি গ'ল আমিও চাব নেকি চুপাচুপি কি কানেকশ্যন লাগিলে আজি গো ক'ৰ পৰা বাপৰে বাপ এই ৰঞ্জিতে দুইজনে এই কি কানেকশ্যন লাগিলে গো ভালে হ'ল লগ পালোঁ নে মই চাব লাগছোঁ জিবেছ নেকি
তো গাইজ এয়া বন্ধু মোৰ স্কুল ফ্ৰেণ্ড তো ফোন চন কৰা নাই আজি তাইও মানে আজি চাব আহিল ঠিক ঠাক লগ পালোঁ দে তো গাইজ কি ক'ম আৰু আচৰিত ঘটনা হৈ গ'ল মানে মই এয়া বন্ধু জীৱেশ মই ফোন চনো কৰা নাই আজি মুভিখন চাম বুলি তো তাইও মানে আজি চাব আহিছে টিকেটো কাটিছে মানে একদম এক লগতে চিট নম্বৰ 2 কি ক'ম আৰু জমনি দেই তো ভালে লাগিল একেলগে বন্ধুৰ লগত বহুত দিনৰ মূৰত তো এয়া মুভি আৰম্ভ হৈ গ'ল তো গাইজ মুভি ইণ্টাৰভেল হৈ গ'ল এতিয়া এই পেচাব কৰিব গৈছিলোঁ আৰু আহিলোঁ তো গাইজ মুভি খতমেই হৈ গ'ল মানে মজা লাগিল মুভিখন চাই চুপাচুপি আৰু নেক্সট পাৰ্ট ওলাব এইবাৰ যতীন বৰা ওলাইছে লাষ্টত নেক্সট পাৰ্টখনত পূৰা যতীন বৰাৰ হৈ আহিব তো নেক্সট পাৰ্টখন আৰু মজা লাগিব কিন্তু দেই তো যিয়ে নহওক কোনে কোনে মুভিখন চাইছে গাইজ মানে চালে জনাব দেই কমেণ্টত ধুনীয়া মুভি গাইজ যিয়ে নহওক মুভিখন শেষ হৈ গ'ল এতিয়া শেষ হোৱাৰ পিছত দুখনমান ফটো উঠিলোঁ আৰু কিন্তু ফটো মেইন গাইজ কি কৰিবা আৰু কেইখনমান ফটো উঠিলোঁ আৰু কি কৰিবা গাইজ ইনষ্টাগ্ৰামত পষ্ট দিব লাগিব নহয় তো গাইজ চিনেমা হলৰ পৰা ওলালোঁ এতিয়া তো ওলাৰ পিছত আৰু এইবিলাক শ্বপিং মল তো যিয়ে নহওক গাইজ আজিৰ ব্লগটো এইখিনিয়ে আৰু তো ভাল লাগিলে লাইক কমেণ্ট কৰি দিবা দেই গাইজ ফলো মাৰি দিবা ধন্যবাদ চুপাচ বিচাই ওলালোঙে হা বেছ কিবা ক এই ৰ এটা ভিডিঅ' লাষ্ট চাই ওলালোং না কিবা এটা ৰিভিউ দে বেছ ৰিভিউ কৰ দে ৰ ছাছপেন্স হোৱা আছে না খাতৰা লাগিল কিন্তু ক'ত গাড়ী ক'ত